দস্তি মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ল'ব। মিনু, তই এতিয়ালৈকে শুই আছ যে? পঢ়া শুনা কৰিব নালাগে? কেইটা বাজিল খবৰ আছে নে? লোকৰ ল'ৰা ছোৱালীয়ে কেতিয়াবাই উঠি পঢ়া শুনাত লাগিল, তই এতিয়ালৈকে শুই আছ যে? এই ৰাতিপুৱাই কিয়নো গালি পাৰি থাকা? মই উঠিম নহয়। সদায় ৰাতিপুৱা কিয়নো বকি থাক? মই জানো নহয় পঢ়িব লাগে নে নালাগে। নালাগে তই উঠিব, শুয়ে থাক। লোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ মানুহ হ'ল, আমাৰবোৰহে আৰু মোবাইলটো টিপিব, খাব আৰু শুব। অ' ৰাম, তোমাৰ পৰা যে শান্তি নাই আৰু, এনি টাইম বকিয়ে থাকে। খাবলৈ কিবা দিয়া না মা, বৰ ভোক লাগিছে। তোৰ ভোক লাগিলেই নে? কেৱল খোৱাৰ কথাকেই ভাবি থাক তই। শুই উঠিছিলিহে, শুই থাকিলে দেখোন ভোক নালাগে তোৰ। খাবলৈ দিবলৈ মন আছে যদি দে, নহ'লে নাই। ইমান কথা শুনাই নাথাকিবা, ভোক লাগিছে কাৰণেহে কৈছো। হ'ব নাখাওঁ যা, অনবৰতে গালি পাৰি থাকিব নালাগে। পঢ়া কিতাপৰ আগত মোবাইলটো উলিয়াই লৈ কি চাই থাকনো? অনবৰতে মোবাইলটো পিটিকি থাক যে তই। মোবাইলটো ল'লে খুব দেখা পোৱা তুমি, পঢ়াখিনি হ'লে নেদেখা। তোৰ ভালৰ কাৰণেহে কওঁ, ইমান দিন বন্ধ পাইছ, পঢ়িবহে লাগে। কাম বনটো একো নায়েই, খাব লাগে আৰু পঢ়িবহে লাগে। হ'ব মা, তুমি এতিয়া ইয়াৰ পৰা যোৱাচোন, মোক পঢ়িবলৈ দিয়া। পঢ় ভালকে পঢ়, পঢ়ি শুনি ভাল মানুহ হ। তহঁতৰ ভালৰ কাৰণেহে গালিবোৰ দিওঁ।